হাই হেল্ল' নমস্কাৰ আপোনাক সকলোকে মোৰ প্ৰথমটো মিনি ব্লগলৈ স্বাগতম। আজি মই পৰিয়ালৰ লগত অলপমান ফুৰিবলৈ গ'লোঁ, ভাবিলোঁ এটা মিনি ব্লগকে বনাওঁ। আহি পাই নদীৰ পৰা অলপ খোজকাঢ়িবলৈ গ'লোঁ। পৰিৱেশটো ইমান ধুনীয়া, ভিডিঅ'ত দেখি চাই গম পাইছে আমি ক'ত আহিছোঁ। আমি গোটেইকেইজনী এইবাৰ শিলত বহিলোঁ, ডাঙৰকৈ গোৱাত লাগিলোঁ। মাতটোত কিন্তু অকণ নাযাব দেই। আহি চবেই খানা বনোৱাত লাগিলে আৰু মই ভিডিঅ'ত। চবেই একদম পষ্ট দিয়াত লাগিছে, ফটো মাৰিছোঁ বুলি, কিন্তু নাই, মই যে ভিডিঅ' কৰি আছোঁ। এয়া খানা বনাই আছে আৰু আমাৰ এয়া খানা ৰেডি। এতিয়া মই যিহেতু পাৰ্টিৰ লগত আগতেই বহি ল'লোঁ খাবলৈ কাৰণে। আকাশখন চাওকচোন ইমান ধুনীয়া হৈ আছে, কিন্তু আকাশখন চাই থাকিলে এইটো নহ'ব ন, ঘৰ বা পকীও হ'ব লাগিব। ঠিক আছে তেতিয়াহ'লে, টিল দেন বাই বাই।